নতুন ভিডিঅ' এটি লৈ আপোনালোকলৈ স্বাগতম জনাইছোঁ সকলোলৈকে। আজি মই চুজি লাড়ু বনাম। চুজি লাড়ু বিভিন্ন পদ্ধতিৰে বনায়। এয়া মই চুজি আধা কেজি লৈছোঁ, লগতে আধা কেজি লৈছোঁ পেকেট এটা মই, লগতে মই চেনি লৈছোঁ। চেনিখিনি মই মিক্সিত গুড়ি কৰি লৈছোঁ। এয়া গুড়ি কৰি ল'লে ভাল হয়। এয়া লগত লৈছোঁ আপোনাৰ আমুল তাজা। গোটেই পেকেটটো ব্যৱহাৰ নহয়, যিমানখিনি প্ৰয়োজন হয় মই সিমানখিনি ল'ম। একেবাৰে সহজ পদ্ধতি। এয়া মই খিচমিচ লৈছোঁ, কাজু লৈছোঁ, পিস্তা কেইটামান লৈছোঁ মই কাটি কাটি সৰু সৰুকৈ। এয়া পেন এখনত মই ৰিফাইন তেল ঢালি লৈছোঁ, তাতে মই চুজিখিনি ঢালি দিছোঁ। এতিয়া মই লাহে লাহে লৰাই থাকিম ল' ফ্লেমত, যাতে চুজিখিনি জ্বলি নাযায়। ল' ফ্লেমতে ভাজ খাব ভালকৈ। ধুনীয়া সুগন্ধ এটা ওলাব যেতিয়া ভাজ খাব। জ্বলি যাবলৈ দিব নালাগে, লৰাই থাকিব লাগে লাহে লাহে। এয়া মই লৰাই আছোঁ। এইখিনি প্ৰায় হৈ গৈছে। এতিয়া মই তাতে ঘিউ অলপ দি দিছোঁ, মনোৰমা ঘিউ। মনোৰমা ঘিউ অকণমান দিলে বৰ ধুনীয়া গোন্ধায়, সুগন্ধটো আহে। এয়া মই লৰাই আছোঁ। প্ৰায় মোৰ হৈ গৈছে। 3 মিনিটমান মই ভাজি আছোঁ চুজিখিনি ল' ফ্লেমত। এতিয়া মই তাতে আপোনাৰ এইখিনি দি দিম মই কাজু খিচমিচখিনি। এয়া কাজু খিচমিচখিনি মই ভাজি লোৱা নাই, বহুতে ভাজি লয় প্ৰথমে। মই ইয়াতে দি দিছোঁ, ইয়াতে ভাজ খাই যাব চুজিৰ লগতে ধুনীয়াকৈ। লাহে লাহে লৰাই আছোঁ মই। চেনি দি দিছোঁ। গেছটো কেতিয়াও বঢ়াই নিদিব। এয়া ভালকৈ মিশ্ৰণখিনি ভাল ধৰণে চুজিৰ লগত মিল হ'ব লাগে। এয়া মোৰ হৈ গৈছে প্ৰায়। এতিয়া মই তাতে গাখীৰ দিম। গাখীৰ অলপ অলপকৈ দিম, যিমানখিনি প্ৰয়োজন হয় সিমানখিনি। এতিয়া মই লৰাই দিম, প্ৰয়োজন হ'লে আকৌ ল'ম মই। এয়া অকণমান প্ৰয়োজন হ'ব নিচিনা লাগিছে। এয়া মই ভাঙি দিছোঁ, যাতে চুজিখিনি দানা দানা নিচিনা হৈ থাকে, ধুনীয়া ফুৰফুৰীয়া। এয়া মোৰ আৰু অলপ দৰকাৰ হ'ল, মই লৈ লৈছোঁ। গোটেইখিনি দিয়া নাই মই, এইখিনিয়ে হৈ যাব। এয়া চেনিখিনি যেতিয়া চুজিত মিশ্ৰণ হৈ যায়, গাখীৰ দিয়াৰ পাছত আঠা ভাৱ এটা আহে। এয়া মোৰ হৈ গৈছে এইখিনি। এতিয়া মই কিবা থাল এখনত নমাই ল'ম, অকণমান ঠাণ্ডা হ'বলৈ দিম। বেছি ঠাণ্ডা হ'বলৈ দিব নালাগে, যাতে চুব পাৰে আপুনি, তেনেকুৱা ধৰণৰ। এই পেনখনত অকণো লাগি থকা নাই, দেখিছেনে? বেছিকৈ গাখীৰ দিলে হালোৱা টাইপৰ হৈ যাব। এনেকুৱা ফুৰফুৰীয়া হৈ থাকিব লাগে। এয়া যদি মুঠি লাডু বনাই থাকোঁতে যদি ঠাণ্ডা হৈ যায়, তেতিয়া গাখীৰ অলপ আপুনি দি পেলাই আকৌ লাডু বনাব পাৰে। এয়া কিমান ধুনীয়াকৈ লাডু হৈছে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, বনাই খাই চাব, বিৰাট টেষ্টি হয়। খাই কেনেকুৱা লাগিলে কমেণ্ট কৰিব। এয়া চাওকচোন কিমান ধুনীয়া হৈছে দেখিবলৈ। দেখিবলৈ যিমান ধুনীয়া, খাবলৈও ভাল লাগে। চাহৰ লগত খাব পাৰি, আলহীকো দিব পাৰি, আৰু থৈ দিবও পাৰে ধুনীয়াকৈ, কেইবাদিনো খাবও পাৰে কণ্টেইনাৰত ভৰাই। আজিলৈ আহোঁ।